নমস্কাৰ সকলো সাংবাদিক বন্ধুসকললৈ ইয়াত উপস্থিত হ'ব পৰা আমাৰ চিৰাং জিলাৰ বিভিন্ন ছাত্ৰ সংগঠন লগতে আমাৰ ইয়াত উপস্থিত আছে নিখিল বড়ো ছাত্ৰ সন্থা এপছু চিৰাং জিলা। কথা হ'ল যে যোৱা কিছুদিন আগত 20 জুলাই এটা ৰেপৰ ঘটনা হৈছে, এটা আপোনাৰ লাভজিহাতৰ ঘটনা হৈছে যে এজন খিলঞ্জীয়া ছোৱালী তেওঁক প্ৰেমৰ চলনা দি পেলাই তেওঁক প্ৰেম চলনা কৰি তেওঁক 3জন পাখণ্ডই জোৰ জবস্তি তেওঁক ৰেপ কৰে আৰু ৰেপ কৰি পেলাই এই ঘটনাটো ব্লেকমেইলিং কৰাৰ টাইপতকৈ 1 মাহ বা 20 দিনমান তেওঁক এটা মানসিক নিৰ্যাতন চলায়। তাৰপিছত ঘটনাটো ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ পায় আৰু এই ঘটনাটো যেতিয়াই প্ৰকাশ পায় আমাৰ চিৰাং জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে এই কাল্পিতসকলক ধৰি পেলাই যি দৃষ্টান্তমূলক শাস্তি দিব লাগে। আমি আক্ৰাছুৰ লগতে বিভিন্ন ইয়াৰ ছাত্ৰ সংগঠনে এই ঘটনাটোক তীব্ৰভাৱে নিন্দা আৰু প্ৰতিবাদ জনাইছোঁ। আমাৰ এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী থকা এখন চিৰাং জিলা অঞ্চল, বিভিন্ন আমাৰ ইয়াত এটা শান্তিপ্ৰিয় চিৰাং জিলা অঞ্চল এটা জাগা। গতিকে এই অঞ্চলত কিছুমান সমাজৰ অনৈতিক মানুহে অনৈতিক কাৰ্যকলাপ কৰিবৰ কাৰণে অহৰহ চেষ্টা চলাইছে। গতিকে আমি সদৌ কচৰাজবস্তি ছাত্ৰ সন্থাৰ পৰা এই ঘটনাক তীব্ৰভাৱে নিন্দা আৰু গৰিহণা জনাইছোঁ। গতিকে দোষী ব্যক্তিসকলক যাতে দৃষ্টান্তমূলক এক শাস্তি প্ৰদান কৰে আমি অসম চৰকাৰ তথা অসমৰ DGP তথা BTC চৰকাৰক আক্ৰাছু হিচাপে আমি দাবী জনাইছোঁ। ধন্যবাদ বন্ধুসকল। তো আজি ইয়াত আমি বিভিন্ন দল সংগঠন একত্ৰিত হৈছোঁ এপছুৰ নেতৃত্বত। কথা হ'ল যোৱা 20 তাৰিখে যিটো ৰেপৰ এটা ঘটনা হৈ গ'ল আমাৰ চিৰাং ডিষ্ট্ৰিক্টত, এই বিষয় লৈ আমি চিৰাং ডিষ্ট্ৰিক্টত যিমান দল সংগঠন আছোঁ একত্ৰিত হৈ আমি ইয়াত আলোচনাত বহিছোঁ যাতে এই ভিক্টিম ফেমিলিক যাতে চৰকাৰে যিকোনো এটা ব্যৱস্থা কৰিব পাৰে আৰু কালপিতসকলক আইনগতভাৱে উচিত শাস্তি কঠোৰতম কঠোৰ শাস্তি দিব লাগে। এইখিনি আমি ইয়াত আলোচনা কৰি সিদ্ধান্ত লৈছোঁ। ইয়াৰ বিষয়ত অহাকালি 3 ঘণ্টীয়া ধৰ্মঘট লোৱা হৈছে, অৱস্থান ধৰ্মঘট। এইটো বড়ো ট্ৰাইবেল সংঘৰ নেতৃত্বত হ'ব, আমি তাত সহযোগ কৰিম আৰু আমাৰ চিৰাং জিলাৰ যিমান দল সংগঠন আছে আমি তাত থাকি সহযোগ কৰিম। প্লাছ ৰাইজকো অনুৰোধ জনাম যাতে আমাৰ এই আন্দোলনত ৰাইজে যাতে সহায় আৰু সহযোগিতা কৰে। ধন্যবাদ। আজি যি চিৰাং জিলাত যে 10ম শ্ৰেণীৰ ছাত্ৰীৰ যি কিছুমান পাখণ্ডে বলৎকাৰ কৰিলে আৰু এই পাখণ্ডে ইতিমধ্যে চিৰাং প্ৰশাসনে বা আৰক্ষীয়ে কৰায়ত্ব কৰিলে। তাৰ বাবে চিৰাং জিলা প্ৰশাসন বা আৰক্ষীক সাঁওতাল ছাত্ৰ সন্থাৰ পৰা পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। লগতে এই 2026 চনৰ যি চিৰাং জিলা অন্তৰ্গত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যে বিশৃংখলা এটা দেখা যায় আৰু এই বিশৃংখলাটো এনে হৈছে বহুত সৰু সৰু কণমানি লৈ টাৰ্গেট কৰি কিছুমান পাখণ্ডই ৰেপ কৰিছে আৰু বহুত তেনেকুৱা ঘটনা সংঘটিত কৰিবলৈ আমি ইতিমধ্যে দেখিবলৈ বা ছ'চিয়েল মিডিয়া দেখিবলৈ আমি পাইছোঁ। তো সেইকাৰণে যে জিলা প্ৰশাসন আৰু চিৰাং জিলাৰ জনসাধাৰণক এইখিনিতে মই আহ্বান কৰিব বিচাৰিছোঁ যে আপোনালোকৰ ল'ৰা হওক বা আপোনালোকৰ ছোৱালী হওক অতি সতৰ্ক বা যত্ন কৰে। দেখিছোঁ যে আমাৰ নিজৰ ছোৱালীসকলৰ ওপৰত তেনেকুৱা জীৱনৰ এটা ভয় আৰু ভাবুকি আৰু শংকা তেনেকুৱা যদি আহি যায় তেনেহ'লে আগন্তুক দিনত চিৰাং জিলাখন শিক্ষাৰ ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত আমি পিছ পৰি যাম। তাৰ কাৰণে চিৰাং জিলাৰ নেতৃত্বত চিৰাং জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত ইয়াত
বিভিন্ন জাতি আৰু জনগোষ্ঠী ছাত্ৰ সংগঠন আমি একেলগত ঐক্যবদ্ধ হৈ যি চিৰাং জিলাত অনৈতিক কাৰ্যকলাপ আৰু এণ্টি ছ'চিয়েল এক্টিভিটিৰ ওপৰত আমি ঐক্যবদ্ধ হৈছোঁ আৰু এই বিৰুদ্ধে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে আমি ভৱিষ্যতলৈ আমি থিয় হ'ম আৰু ইয়াৰে আমি প্ৰতিবাদ কৰি যাম। তো এই যি পাখণ্ড যি ৰেপ কালপিট আৰু এই কালপিটক যে মই জিলা প্ৰশাসনক এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ যে ফাষ্ট ট্ৰেকৰ আদালতৰ জৰিয়তে অতি শীঘ্ৰে যাতে ফাঁচি প্ৰদান কৰি তাৰ বাবে মই জিলা প্ৰশাসন বা আৰক্ষী প্ৰশাসনক মই আহ্বান জনাইছোঁ। ধন্যবাদ। যোৱা 20 তাৰিখে যি ঘটনা সংঘটিত হৈছিল দশম শ্ৰেণীৰ ছাত্ৰী এগৰাকীৰ লগত, আমি এই কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আজি আমি সকলো দল সংগঠন একগোট হৈছোঁ আৰু এইখিনি ক'ব বিচাৰোঁ, সদৌ চিৰাং জিলা ছাত্ৰ সন্থা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু যি দোষীক তীব্ৰত শাস্তি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইখিনি।